ওয়েলকাম টু মাই ইউটিউব চেনেল। এতিয়া অফিচলৈ ওলাই আহিছোঁ। এতিয়া আহি কিনে এতিয়া ৰেলগেটত ফচি আছোঁ। বহুত টাইম হ'ল। এয়া চাওক কিমান জাম লাগি আছে। পিছপিনে আৰু আছে গাড়ী। ইমান আগতে যে পেলাই দিয়ে গেটখন। ৰেলখনটো গ'ল। এয়া খোলা দিছে, চাওক এতিয়া কিমান জাম বচাবচোন। বাপৰে ই আকৌ কোনফালে বাইকখন সোমাই দিলে। এই তেৰিকা দিলে আকৌ ট্ৰেক্টৰখন সোমাই ইয়াত। ইফালে দেৰি হৈছে অফিচলৈ, 10টা বাজি গ'ল। ইয়াতে 10টা বাজি গ'ল। ৰক্ষা ওলালো কিবাকে জামৰ পৰা। এতিয়া আকৌ অলপ আগত গৈ কিনে মোৰ ফ্ৰেণ্ড এজন ৰৈ আছে, একেলগে কাম কৰোঁ আমি। মোৰ ফ্ৰেণ্ডে অলপ আগতে ফোন কৰিলে, কি পালোঁ বুলি সুধিলে। উপায় নাই, দেৰি হৈছে। ৰেল গেটত ফচি গ'লোঁ বহুত সময়। কিছু বতৰটো ভাল, ধুনীয়া, মানে বেছি গৰমো নাই। গৰম আছে বাৰু, মানে এটা গৰম নাই আৰু। বৰষুণ দি আছে, ভাল লাগি আছে।
পালোহি আৰু ই ক'ত বা ৰৈ আছে চাওঁ ইয়াক এতিয়া থকা বুলি কৈছে চাই লওঁ এইখিনিতে ৰৈ দিওঁ ক'ত বা আছে সি চাওঁ কি চাওক মোৰ ফ্ৰেণ্ডজনৰ কথা কৈ আছিলোঁ আহি পালে হাই তো এতিয়া আমি যাওঁ অফিচলৈকে দেৰি হ'ল অলপ উপায় নাই চাওক টিকটক বনোৱাত ব্যস্ত বাই দা ৱে ইয়াৰো এটা চেনেল আছে দেই ইউটিউব চেনেল মই লিংকটো ডেছক্ৰিপশ্যনত দি দিম আপোনালোকক চাই ল'ব ভিডিঅ'গ্ৰাফী ফটোগ্ৰাফী ৱেডিং ভিডিঅ'গ্ৰাফী তো লিংকটো দি দিম আপোনালোকক চাই ল'ব পালোহি অফিচ নামো এতিয়া তো ইমানেই আছিল আৰু আজিলৈ এতিয়া অফিচ পালোঁ নামো তো বাই বাই